নমস্কাৰ ফ্ৰেণ্ডসকল, আশা কৰোঁ সকলোৱে ভালে আছে। ফ্ৰেণ্ডসকল, ভিডিঅ'টোৰ থাম্বনেইলটো চাই নিশ্চয় গমে পাই গৈছে। যদি আপোনাৰ পৰিয়ালবৰ্গ অথবা আপোনাৰ PF নাম্বাৰটো আপুনি নাজানে, তেতিয়াহ'লে মাত্ৰ আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ PF নাম্বাৰটো উলিয়াব পাৰিব। সেই ক্ষেত্ৰত আপোনাৰ মোবাইলত থকা গুগল ক্ৰোম অথবা কম্পিউটাৰ দি কৰিলে গুগল ক্ৰোম একে হয়। ওপেন কৰাৰ পিছত ৰাইট সাইডত মোবাইল দি কৰিলে চাব, ইয়াত ডেস্কটপ সাইট বুলি এটা অপশন আছে, সেইটো ক্লিক কৰিলে এনেবল হৈ যাব। তাৰপিছত সাৰ্চ বাৰত সাৰ্চ কৰিব EPFO বুলি সাৰ্চ কৰি এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পিছত ফ্ৰেণ্ডসকল ওপৰত চাব এটা এনেকুৱা ৱেবসাইট খোল খাব। ইয়াত লিখা আছে এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ড অৰ্গেনাইজেশ্যন। এইটো লিংক মই ডেসক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট আহিব পাৰিব। তাৰপিছত চাওক সাৰ্ভিসেছৰ আন্ডাৰত সেকেন্ড নম্বৰত আছে ফৰ এমপ্লয়িজ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সাৰ্ভিসেছ, আকৌ ইয়াত চাওক সাৰ্ভিসেছৰ আন্ডাৰত ইয়াত আছে সেকেন্ড নম্বৰত মেম্বাৰ UN অনলাইন সাৰ্ভিসেছ, এইটো লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডসকল অলপ ৱেইট কৰিব। আকৌ আপোনাৰ মোবাইল ফোনেদি যদি কৰে, মোবাইল ফোনত আকৌ নতুন এটা ট্যাব খোল খাব। সেই ট্যাবটো আকৌ 3 ডটত ক্লিক কৰি আকৌ ডেস্কটপ সাইট বুলি এটা অপশন পাব, সেইটো এনেবল কৰি ল'ব। আকৌ পেজটো ৰিলোড হৈ কেনে ডেস্কটপ সাইট ওপেন হ'ব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলত এটা অপশন পাব নো ইউৰ UN, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে, সেইটো মোবাইল নাম্বাৰ আপুনি এন্টাৰ কৰিব। দিয়াৰ পিছত ফ্ৰেণ্ডসকল তলত ক্যাপচা দি দিব। ক্যাপচা দি কেনে ৰিকুৱেষ্ট OTP ক্লিক কৰিব। OTP সেন্ড সাকসেসফুলি। আপোনাৰ মোবাইলত এটা OTP ৰিসিভ হ'ব। OTP 6টা নম্বৰ থাকিব, সেই 6টা এন্টাৰ কৰিব। ক্যাপচা এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পিছত ভেলিডেট OTP কৰিব। OTP ভেলিডেশন সাকসেসফুল। এতিয়া ফ্ৰেণ্ডসকল, এজ পাৰ আধাৰ, আপোনাৰ আধাৰ কাৰ্ডত যি নাম আছে সেইটো নাম এন্টাৰ কৰিব। আধাৰ নাম্বাৰ এন্টাৰ কৰাৰ পিছত ফ্ৰেণ্ডসকল আকৌ ক্যাপচা ফিল কৰিব। দেন শো মাই UNত ক্লিক কৰিব। এইটো অলপ সময় ল'ব, আপোনাৰ ডাটা ফেটচ কৰি আছে। EPFO চাওক, আপোনাৰ এনেকে UN নাম্বাৰটো ওলাব পাৰিব।